আসসালামু আলাইকুম নমস্কাৰ কি খবৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আমি এতিয়া পাৰ্লাৰ যাব ওলাইছোঁ পাৰ্লাৰ যাম আৰু মল যাম আৰু মানে মোৰ কাপোৰ লোৱা হোৱা নাই ন ঈদত তো সেয়ে মলত কি ভাল কাপোৰ পাওঁ চাওঁ তো বলক আপোনালোকেও মোৰ লগত ভিডিঅ'টো চাই থাকক আমি এতিয়া যাওঁ এক বান্দৰী সুন্দৰী কৰি লৈ আহোঁ এইটো বান্দৰী সুন্দৰী কৰি লৈ আহোঁ আৰু এই এটা বান্দৰী সুন্দৰী কৰি লৈ আহোঁ এই দুটা বান্দৰী সুন্দৰী কৰি লৈ আহিম আজি পাৰ্লাৰত গৈ ক'ব আপোনালোকে কমেণ্টত চাই তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক পাৰ্লাৰত বহুত ভিৰ আছিল তাৰ কাৰণে আমি ইয়াতে ৰখি আছিলোঁ এই দুটাক নাচাইগৈ ইহঁতক চুলি কাটিবলৈ গৈছিলোঁ বহুত মানুহ ঈদৰ টাইম ন তাতে আৰু বিহু ঈদ একেলগে পৰিছে পাৰ্লাৰখন বহুত ভিৰ হৈ আছিল আমি বৰ খাই আছোঁ সেইকাৰণে এইখিনি এনে ভিডিঅ' কৰিলোঁ আৰু বহি এতিয়া বৈ থ্ৰেডিং কৰি আছে পূৰা থ্ৰেডিং কৰি দি আছে তাই চুলি কাটিছে আৰু থ্ৰেডিং এই চাইজটাক এতিয়া চুলি কচা ধুই দিলে কাটিবৰ কাৰণে পাৰ্লাৰ এইটো কথাই ভাল ফাৰ্ষ্ট ধুই লয় বহুত কাটি দিছে চুলি আফ্ৰিনকো মাথাটো ধুই ল'লে চুলি তুলি একদম ধুই লৈছে ফাৰ্ষ্ট লৈ দুটাকে বহাই দিছে আৰু এইটো চাইজটাৰ প্ৰায় হ'লেই কাটা বহুত কাটি দিছে তাই চুলি এতিয়া আফ্ৰিনৰ আৰম্ভ কৰিছে কাটাৰ কাৰণে চাইজটাৰ হৈ গ'ল পূৰা এতিয়া মানে এনে শুকাই আছে চুলিটো পাৰফেক্ট বহুত ধুনীয়া হৈছে ছেটিংটো বহুত ভাল লাগিছে তাইক ইহঁত দুটাক নাচাইগৈ চুলি হেয়াৰ ষ্টাইলটো বহুত ভাল লাগিছে মানে কাটটো বহুত ধুনীয়া হৈছে এতিয়া বৌ কাটিছে তাই নাই এনে চিধা কৰি কাটিছে বেলেগে বনাই দিয়ে সেই পাৰ্লাৰখনৰ পৰা ভিউটো বহুত ভাল লাগে এতিয়া মই থ্ৰেডিঙৰ কাৰণে বহিলোঁ মোক থ্ৰেডিং কৰি দি আছে মই বেলেগ একো কৰা নাই অকল থ্ৰেডিং মই চুলিটো আগতে কাটিছিলোঁ আৰু বাকী মই এইবিলাক ফেচিয়েল ইমান এটা ভাল নাপাওঁ অকল থ্ৰেডিঙে কৰোঁ ভাল কৰে থ্ৰেডিং কৰি এতিয়া আহিলোঁ NCS মল ৰিলায়েন্স ট্ৰেণ্ডছ হয় বহুত ধুনীয়া বনাইছে NCS মলটো এই আদাবাৰীত আছে এইটো মই ইয়াত কুৰ্তি চালোঁ কুৰ্তিবিলাক বহুত দামী হয় মোৰ কাৰণে নহয় আৰু বহুত এক্সপেঞ্চিভ হয় কুৰ্তিবিলাক এইটো মই ট্ৰাই কৰিছিলোঁ লংটো বেছি কাৰণে বডি ফিটিংটো ভাল আহিছে কিন্তু লংটো বেছি বাকী চাই আছোঁ আৰু দাম বাজেট নিমিলে চাই আছোঁ লাষ্ট টাইম এইটো ট্ৰাই কৰিছিলোঁ একবাৰ কিন্তু এইটো লাম্বা হয় মোৰ তাত এইটো ল'লোঁ এইটো কুৰ্তি ল'লোঁ আৰু এইটো লৈছোঁ এই দুটা কুৰ্তি লৈছোঁ হৈ গ'ল মোৰ শ্বপিং আমি বজাৰ কৰি আহিলোঁ ঘৰতে আছোঁ আমি এতিয়া ঘৰত খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়াৰ মজাই বেলেগ ন ভাল লাগিছে না স্বাস্থ্য আপুনি খোজকাঢ়া মজাই বেলেগ খোজকাঢ়া ৰাতিৰ ভিউটো এইটো কলা পোহৰত আহিলে ৰাতিৰ ভিউটো পাৰ্লাৰ মল দুটাৰ পৰাই আজি আহিলোঁ মই বাৰু একো কৰা নাই পাৰ্লাৰ অকল থ্ৰেডিংটো কৰিছোঁ মই থ্ৰেডিঙত কি কৰিব ফুৰটো নায়েই তথাপিতো মানে থ্ৰেডিংটো কৰোঁ আৰু ঈদ স্পেচিয়েল আৰু মানে তো কিবা অকেশ্যন থাকিলেহে মই থ্ৰেডিং কৰোঁ এনেই মানে মই এইবিলাক কৰিব ইমান এটা ভাল নাপাওঁ তাৰপিছত NCS মল গ'লোঁ NCS মলৰ পৰা এটা কুৰ্তি ল'লোঁ কুৰ্তি এটা ঘৰত অনা নাই আনিলে আপোনালোকক দেখাব পাৰিলোঁ হয় গতিকে এটা টেইলৰ তাতে দি থৈ আহিলোঁ মানে অলপ লুজ হয় ফিটিং কৰিবৰ কাৰণে মানে দৌৰাদৌৰিকৈ সেনেকৈ গুচি আহিলোঁ ঘৰ আহি সোমাইছোঁ সোমোৱাৰ 10 মিনিটমান পিছতে পূৰা ধুমুহা দিছে তেতিয়াৰ পৰা কাৰেণ্টত আছিল এইমাত্ৰ কাৰেণ্ট আহিলে বাৰু ন বৰষুণ বতৰ যিহেতু আপোনালোকে হৈ থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো গুড নাইট টেক কেয়াৰ